সিন্ডিকেটৰ নেতৃত্ব ভাস্কৰ শৰ্মা নামৰ বিধায়কগৰাকীয়ে বহুদিনৰ পৰা লৈ অহাৰ কাৰণে কয়লাৰ সিন্ডিকেটৰ নেতৃত্ব বলিন চেতিয়া নামৰ বিধায়কগৰাকীয়ে বহুদিনৰ পৰা লৈ অহাৰ কাৰণে এই কাৰণে সমগ্ৰ অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত তিনিচুকীয়াক জানে। তিনিচুকীয়া আটাইতকৈ বেছি ৰাজহ দিয়া জিলাবোৰৰ ভিতৰত অন্যতম জিলা বুলি কেতিয়াও নাজানে। তিনিচুকীয়া চাহ শিল্পই যে আটাইতকৈ সমৃদ্ধিশালী জিলা এখন, তিনিচুকীয়া যে আটাইতকৈ বিভিন্ন ধৰণৰ কাঠ কয়লাৰে সমৃদ্ধিশালী এখন জিলা, ইয়াৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। ইয়াৰ চিকিৎসা, ইয়াৰ স্বাস্থ্য, ইয়াৰ লগত জড়িত হৈ থকা শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়ন যে হ'ব লাগে, সেই সম্পৰ্কত কিন্তু চৰকাৰৰ কোনো ধ্যান নাই, তেওঁলোকৰ কোনো ধৰণৰ দায়িত্ব নাই। তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া জিলাখনত জড়িত হৈ থকা বিভিন্ন মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। ইয়াৰ শিক্ষা ব্যৱস্থা, প্ৰাথমিক শিক্ষা ব্যৱস্থা, মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ভয়াৱহ সমস্যাৰে জৰ্জৰিত হৈ আছে। ইয়াৰ চিভিল হস্পিটেলৰ বিভিন্ন সমস্যাৰে ৰাইজ আজি ভাৰাক্ৰান্ত। সৰু এটা বেমাৰৰ কাৰণেও আমাৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ দৌৰাদৌৰি কৰিব লাগে। কিন্তু আপোনালোকে জানে যে কয়লা কেনেকৈ তেওঁলোকে এই আমাৰ যিটো আমাৰ কাৰণে অৰ্থনীতিৰ কাৰণে ভেটি আছিল, এই কয়লাৰ পৰা আমি অসমে বহু ৰাজহ আমি সংগ্ৰহ কৰিব পাৰিলোঁ হ'লে ন্যায়িকভাৱে এই কামটো নকৰি তেওঁলোকে কয়লাক লুণ্ঠনৰ এটা তেওঁলোকে বিষয় হিচাপে তেওঁলোকে ৰাখি আহিছে। আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে যে ইয়াত অসুৰক্ষিতভাৱে কাম কাজ কৰি থকাৰ ফলত ইয়াত বিভিন্ন বনুৱাৰ মৃত্যুমুখত পৰিছে। শেহতীয়াকৈ বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ 3গৰাকীকৈ বনুৱা শ্বহীদুল ইছলাম, হুছেইন আলী আৰু হসমত আলী গোৱালপাৰাৰ এই তিনিজন মৃত্যুমুখত পৰে। এই এনেকুৱা ধৰণৰ ঘটনা এইটো মানুহৰ মাজলৈ আহিলে প্ৰথমবাৰৰ কাৰণে এনেকুৱা ঘটনা নিতৌ ঘটি থাকে। বনুৱা অসুৰক্ষিত অৱস্থাত কাম কৰি থকাৰ কাৰণে ৰেড হল মাইনিঙৰ কাৰণে হাজাৰ ৰেড হল মাইনিঙৰ কাৰণে ইয়াত কাম কৰা বনুৱাসকল নিতৌ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, নিতৌ এনেকুৱা ধৰণৰ মৃত্যুৰ এটা ভয়াৱহ সংকটৰ সন্মুখীন হৈ তেওঁলোকে কাম কাজ কৰিব লগা হয়। এই কথা সকলোৱে জানে। আৰু ইয়াত চৰ্দাৰৰ ভূমিকা পালন কৰিছে ভাস্কৰ শৰ্মা নামৰ বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী আটাইতকৈ ওচৰ সম্পৰ্কীয়, ডিব্ৰুগড়লৈ অহাৰ লগে লগে মনোহাৰী বাগানৰ গেষ্ট হাউচত বহি টকা পইচা সংগ্ৰহ কৰে, বেগে লৈ বহু মানুহ তালৈ আগমন ঘটে। এই কথা সকলোৱে জানে, প্ৰমাণ নাই যদিও সকলো বিদিত, সকলো ধৰণৰ ব্যৱসায়ী এই কথা তেওঁলোকৰ মুখে মুখে এই কথা প্ৰচাৰ চলি আহিছে। আৰু ইয়াত চৰ্দাৰ পাতি ৰাখিছে ভাস্কৰ শৰ্মা আৰু